সিচুৱেশ্যন আণ্ডাৰ কণ্ট্ৰল মানে সেই হাতীৰ চিটুৱেশ্যনটো মই কথাটো শুনাৰ লগে লগে ৰৈ থকা নাই নহয়। নিয়মীয়া বাৰ্তা নিউজ লাইভৰ পৰা আৰম্ভ কৰি যত যিমান পেপাৰ চেনেল আছে চবকে খবৰ দি দিছো, যাকে য'তে পাইছো। নহয় মানে এখেতে মাইকী মানুহ নহ'লে মোৰ ঘৰত কাম কৰিবলৈ টান পায়। হ'ব সেইবিলাক মনত আছে। কিবা কাৰণত মই ভয় খালে তোমাক সেই ৰূপতে কল্পনা কৰি লওঁ। বাৰু সেইবিলাক বাদ দিয়া। পাৰা এই খেদা খোৱা হাতীৰ পোৱালিটোৱে তোমাক কি ফিটনেছ দিব হে? সি দেখোন নিজে ফিট হৈ নাথাকে। এই ইমানে যদি ভয় লাগিছে তেন্তে ভিতৰত সোমাই থাকক গৈ। দৰ্জাখন খাউতকৈ খুলি গজগজাই ভিতৰলৈ সোমাই গ'ল যে। কথাটো কি? না কথা বতৰা না চিনা পৰিচয়। বুজিছো চাহ তাহ বনাই আনি চাগে চাহ চিনাকি হ'ব। ভালেই হ'ব বাপেকে। পিছে মাইকী মানুহকে দেখিলো, মতা মানুহ নাই নেকি? ভালেই হ'ব মতা মানুহ নাথাকিলে, কথাৰ মহলা মাৰিব পৰা যাব। কিবা কুটুং খাটাং শব্দ এটা শুনিছো দেখোন। চাহ বনাইছে চাগৈ। বিশেষ একো কৰিব নালাগে দেই। চাহৰ লগত সৰু সুৰা কিবা এটা হ'লেই হ'ব। মই ভাত বনাই থৈ আহিছো নহয়, গৈ পাই খাবগৈ লাগিব। ভাগ্য ভাল কাকুতিয়ে দেখা নাপালে, সেইবাবেইতো ৰাতি আহিছো। বাপ হেণ্ডছআপ কি কৰে হয়নে? হেৰি নতুনকৈ অহা আলহী কেনেকৈ আপ্যায়ন কৰে? সোনকালে আহা, চেকিং কৰাহি। এই ৰিভলভাৰ বম চম কিবা কিবি লৈ আহিব মানে শুনিছানে? হেৰা কি ভিতৰতে সোমাই আছা, জলদি আহা। কি কৈছে? ৰবা তুমি এডাল ধৰা, মই চেকিং। হেৰি কি কৰে হয়নে? মই বৰা হয়, ওচৰতে থাকো। আপোনালোকৰ লগত চিনাকি হ'বলৈ ওচৰতে থাকে দূৰতে থাকে সেইবোৰ দৰকাৰ নাই। আপুনি কিবা চুইচাইড স্কোৱাডো হ'ব পাৰে। কি কৰিছে? নাই একো নাই। বেয়া নাপাব, এইকেইদিন মানে আমাৰ নিৰাপত্তা বিঘ্নিত হৈছে। জীৱনলৈ ভাবুকি আহিছে। হয়নে? ক'ৰ পৰা ভাবুকি আহিছে? দাউদ ইব্ৰাহিমৰ পৰা। আমাক মাৰিবলৈ প্ৰফেচনেল কিলাৰ আহিছে, সেই টপা পুলিচটোৱে আনিছে। কি? কলিতাই? হেৰি কলিতাই প্ৰফেচনেল কিলাৰ আনিব? সি মহ মৰা পঁইতাচোৰা মৰা মেচিন এটাও আনিব নোৱাৰে। নহয়, এই মস্ত হিন্দী ইংলিছ চিনেমাত ওলোৱাৰ নিচিনা ভিলেইন এটা দেখিছো, এই ওপৰতে আছে। মস্ত? কাকতিৰ ভাড়াতীয়া হাতীমূৰীয়া। তাৰ ভয়তে অৱস্থা। মানুহটো দেখাতে শকত, অৱশ্যে গাত কিছু জোৰ আছে দেই। কিন্তু খোৱা বস্তু সন্মুখত দেখিলে চব পাহৰে। হয় নেকি? এৰা মানুহে এনেই নকয় বোলে, চকুৰে দেখাটোও কেতিয়াবা সত্য নহ'ব পাৰে। ঠিক আছে। হেৰি এই ৰাতিখন আপুনি ইয়ালৈ কিয় আহিছে? কি কাম আপোনাৰ? এইখন কাৰ ঘৰ আপুনি জানে নে নাজানে? মৰিয়াই জেলত ভৰাই থম, ঠিক নাই? মতলব কি আপোনাৰ? কি মতলব আপোনাৰ? এইটো দেখোন একেবাৰে বেলেগ ৰূপ। হেৰি এখেতে ইমান ভাল খবৰটো দিলে, আপুনি আকৌ দম দিছে যে। তুমি মনে মনে থাকা। কি পালা? এইবোৰক মই জানিবলৈ বাকী আছে। বেছি পাত্তা দিলে চুক চুকাই আহি ভৰিৰ ওচৰ পাবহি, তাৰ পাছত গললৈ জঁপিয়াব। ওলাওক। গললৈ জঁপিয়াব? তাৰ মানে কুকুৰ। এৰা কুকুৰেই নিজৰবোৰ এৰি বেলেগৰ ওপৰত আশা কৰিছিল। হেৰি ময়ো বৰা হয়, বৰা। সময়ত চাই ল'ম। এৰা বেছি পাত্তা দিলে সুবিধা বেছি ল'ব। সেই কিলাৰটো এই মানুহটোৱে কোৱা কথা সত্য নহ'বও পাৰে। এইটোৰ যে কথাবোৰ আৰু কুচুমি ঘুমাই আছে। ই দেখোন ঘুমাই থাকিলা, উঠে দেখোন। তাকেইটো দেখিছা, শুয়ে থাকিলে। হাতী উঠ। হাতী নহয় কাইদেউ, হাতীমূৰীয়া। তেৰি তই হাতীমূৰাই হয় গজমূৰা যি হবি, তই নুঠা কিয়া? দেখছি আপোনাৰ সেই সোপা হাত খালাক আৰু মোৰ অটো সোপা পইচা খালাক। 3টা মুৰ্গী 2টা পুলি খাই পেলছি, তথাপি ইয়াৰ কাম নাই। নুঠ কিয়? নাপায় কলিতা, এনেকে হিচাপ কৰি থাকিলে কলে নধৰে। হাতীমূৰীয়া উঠ। তলৰ মতা মাইকী হালা যে তোক তই নহয় বুলি যে কৈছিলে, হেৰি বুলি যে কৈছিলে, উঠ এৰা। কাইদেউ বৰ ভাগৰ লাগিছে পাই।
কাইলৈ ৰাতিপুৱা আহি মনত পেলাই দিব দিনটো কমখন চেকি হৈছো নে মোৰ এনেকুৱা লাগিছে এয়া মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ দৌৰ মোৰ বিৰাট টোপনি ধৰিছে মই শুই থাকো আপোনালোকে যাব যোৱাৰ আগতে দৰ্জাখন মাৰি যাব দেই হ'ব হ'ব মা কসম কৈছো কেওদা ই মোৰ বহুত পইচা বৰবাদ কৰি পানীত ফেললাক মোক আপুনি এতে বাধা লাগিব মই এটা ৰাইফল আনি এই মাইকী পুলিচ আৰু মোক দম দিয়াটো মই একফালৰ পৰা গুলি কৰিম মোক এতে বাধা লাগিব বাধা লাগিব আপুনি ঠাণ্ডা হওকচোন হেৰি আপোনালোকৰ থানাত থকা সেইটো পাব জানো আৰু সেইটো থাকিলেও ফুটিব নাই সেই ঠিচুৰটো তেৰি হাতুৰিটো সমস্যাত পড়লো আজি এই হাতী মূৰত তই কিমান ৰ'ব কলিতা প্ৰত্যেকটো কামৰে এটা ক্ষণ থাকে ৰাতিপুৱালৈ সেই ক্ষণটো আহিব পাৰে ইয়াক অকণমান জেকাই দিবচোন ময়োতো কমটি দৌৰা নাই ভাগৰ লাগিছে মই অকণমান শুওঁগৈ বাটে বাটে এইকণ মাৰি যাওঁ গুড নাইট দেই গুড নাইট তেৰি মা কসম এক মুঠি মাত ফাগুনছত পাণ্ডু বালিকাও আদামারি বাস স্ট্যান্ড মাহঁতে কৈছে বোলে এইখনে বোলে মোৰ কিবা জীৱনত পৰিৱৰ্তন আনি দিব তুমি আনিলে অনা আৰু দেই মুঠতে পৰিৱৰ্তন যিয়ে নকৰা মুঠতে তোমাৰ ওপৰতে মোৰ শেষ আশা কৈছোঁ আৰু মানে জীৱনত এতিয়ালৈকে একো এটাই হোৱা নাই নহয় না চাকৰি না টকা না সেইটো চবেই জানে বিয়াৰ কথা কৈছোঁ মুঠতে এটাকে কিবা কৰি হ'লেও গতি লগাবা আৰু মোৰ দেই ক'লো নহয় শেষ আশা আৰু বৰ দুৰ্ভগীয়া ল'ৰা মই কিবা এটা কৰিবা আৰু কৃষ্ণ আচল পইচাটো পালোঁ যেতিয়া আৰু এতিয়া ভয় কৰাত নাই তথাপিও অকণমান সাৱধানে থকাটো ভাল অঁ এইখন কাৰ স্কুটাৰ ভঙা চিঙা হ'লেও এনেকুৱা এখন হ'লে ওলোৱা সোমোৱা কৰিবলৈ চলি যায় নতুন এখন কিনিবলৈ বহুত পইচা লাগে নহয় আমাৰ কেম্পাছৰ যদি কাৰোবাৰ হয় বুদ্ধি বাধা কৰি দম চম দি হ'লেও নিজৰ কৰি ল'ব লাগিব বঢ়িয়া কিয় উঠিছিল ইয়াত গা ধুই আহিছিলে নে হা হেতেৰিকা এইখন এতিয়া আকৌ মই পানী ছটিয়াই শুদ্ধ কৰিব লাগিব কি হ'ল মই সেইখন চোৱাৰ কাৰণে পানী ছটিয়াব লাগিব কি বুলি ভাবিছা এই ভগা স্কুটাৰখন চোৱাৰ কাৰণে মইহে এতিয়া গা ধুব লাগিব কি এইখন গমেই পোৱা নাইতো কি স্কুটাৰ আৰে কোটি টকা দিলেও এনেকুৱা স্কুটাৰ কিনিবলৈ নাপায় কোটি টকা এইখন হেলিকপ্টাৰ নেকি আৰু এটা কথা মালিকৰ ষ্টেণ্ডাৰ্ড আছেনে নাই নাজানো মোৰ এটা ষ্টেণ্ডাৰ্ড আছে গতিকে মই থকা ভাড়াঘৰৰ কেম্পাছত এনেকুৱা ভঙা চিঙা বস্তু যাতে দেখা নাপাওঁ ৰাতিপুৱাই এইখন চুই নিজৰ যাত্ৰাটোহে বেয়া কৰিলোঁ মোৰ লাষ্ট ৱাৰ্ণিং আজিৰ পৰা যাতে এইখন মই মোৰ কেম্পাছত দেখা নাপাওঁ নহ'লে মই কাজিয়া লাগি বেয়া পাওঁ কাৰণে ফালি দিলোহেঁতেন নহ'লে এইবোৰ মানুহ কি কাৰণে দেউতাহঁতে সহ্য কৰি আছে বাৰু ইয়াক উলিয়াই দিম নাই ইয়াক ঘৰৰ পৰা উলিয়াই দিম আৰে ময়োতো মালিক হয় এইখন ঘৰৰ এইখনক দম দি থৈ গৈছে আৰে এইখনেই মোৰ লাইফ বনোৱাৰ এতিয়া অন্তিম আশা হে ভগৱান স্কুটাৰ বাবা বেয়া চাই নাপাবা দেই কৃষ্ণ ভাল হৈছে নেমাতো আপোনাৰ ফালে আমি দেখিছা ৰাতি গৈছে আপোনাৰ লগত কথা পতাতকে গৰুৰ লগত কথা পতাই ভাল ৱা কাইদেউ ইমান সুন্দৰ গোন্ধাইছে কোনে ক'ত কি বনাইছে কাইদেউ তেৰি তোৰ ইজ্জতত আঙিলিত ৰৈছে আৰু তই গুপগুপ লাগি আছা যা ৰাতি তোক যি গোন্ধ লাগে পুৰা দিম গোন্ধ তোৰ কাণে নাকে সোমাই দিম যা এতিয়া জলদি যা
ঠিক আছে কাইদেউ মই হৈ নাথাকো এইখনে নতুন বাইক নেকি তোমাৰ এইখনেই মোৰ সৌভাগ্যৰ প্ৰতীক ভাড়াঘৰ পাৱাৰ্ড বাই শক্তিশালী আৰু সুস্থ শৰীৰৰ বাবে আয়ুৰুইন নিউট্ৰিগ্ৰেইন কো পাৱাৰ্ড বাই গুড নাইট ফাষ্ট গাৰ্ড कढ़ाई से ध्यान हटाने वाले मच्छरों को करे फटक से फूल আৰু সহযোগ কৰিছে প্ৰাইম মাষ্টাৰ্ড অইল আগবঢ়াইছে সুপাৰ ভেসমল 33 কেছ কালা सुरक्षित काले मेरे बाल वेस्मॉल ने किया कमाल अमूल द टेस्ट ऑफ इंडिया बिमल पान मसाला विवेल सो किसमिस बेलेटेलो हॉकिंस प्रेशर कुकर एयरटेल 4G आनंद लक फ्री म्यूजिक मूवीज और गेम्स और मैगी नूडल्स हीरो डुएट सेवलॉन एंटीसेप्टिक लिक्विड हार्पिक डू यू वेस्पा हिमालय नीम फेस वॉश गार्नियर एक्नोमेन एवरीडे व्हाइटनर और निहार जैस्मिन কোনফালে কাকতি ঘৰৰ পৰা আহোঁ এতিয়াই ওলালা যে মাইকী মানুহে এৰি দিলে কাপোৰ কানি ধুবলৈ নাই যেন পাইছো মনে মনে থাকক হে খালেও খিঙি আহে এই কাকতিক লগ পাই আহোঁ নহ'লে অফিচলৈ যাবগৈ নহয় কালি ৰাতিৰে পৰা মাথাডাল গৰম হৈ আছে কাকতি আকৌ পাগলৰ ডাক্তৰ কেতিয়াৰ পৰা হ'ল পাগলৰ ডাক্তৰ কাকতি আকৌ পাগলৰ ডাক্তৰ হ'ব যাব কিয় নহয় মানে আপোনাৰ মাথাটোৱে কাম কৰা নাই পাগল হলেহে মাথাই কাম নকৰে মই বোলো এই কাকতিৰ ওচৰত মাথাটো দেখুৱাবলৈ যায় নেকি কৈছো নহয় কালি ৰাতিৰে পৰা মাথাডাল গৰম হৈ আছে আৰু কিন্তু নজ্বলাব দেই মই কৈ দিছো প্ৰতিবেশীৰ সন্মান কৰিব নাজানে ইমান অভদ্ৰ মানুহ আৰু এনেকুৱা মানুহক বাৰু ঘৰ ভাড়া দিব লাগেনে হেৰি কিয় মোক ঘৰৰ পৰা খেদি পঠাইছে কোনে সেই মতা মাইকী হালে হেৰি তালৈ কেলে গৈছিল মই দেখোন আপোনাক কৈছিলোৱে কালি ৰাতি বোলো চিনাকিটো হৈ আহোঁ মই কোৱাৰ কথাৰ কোনো গুৰুত্বই নাই ফালৰি কাটি সুবিধা ল'ব বিচাৰিছিলে পালে মজাটো দিলে নে মাৰ ভাল হৈছে নেমাতো আপোনাৰ ফালে আমি দেখিছা ৰাতি গৈছে আপোনাৰ লগত কথা পতাতকে গৰুৰ লগত কথা পতাই ভাল মই যাওঁ চাওঁ হ'ব হ'ব যাওক কাকতিক কথাটো কওঁগৈ ঘৰৰ পৰা উলিয়াই দিয়ক নহ'লেতো মোৰ ইজ্জতে নাথাকিব তই মতা হয় না নহয় তই তোকে দি তই বোলে মতা মানুহ নহয় সেইকাৰণে দুটা তিৰি এৰি গেছি তেনেকৈ নকবলৈ কৈ দিছো মূৰ্খ মই কোৱা নাই সেন্দে কৈছি কাইদেউ সিহঁতে মোক তেনেকে কয় মোক ইনচাল্ট কৰে আপুনি মাজত নাহিব কাইদেউ মই আজি তেজৰে ৰাঙলি কৰি পেলাম তই ৰঙা নীলা হালদা যি কৰা কৰবি মুঠতে হাতক এৰি নেকি চল 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 ইয়াহু বল 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 ওরা হাতক নেবি এই আমি আছো মোক ইনচাল্ট কৰে কোনে মোক তেনেকৈ কৈছে এই হাতী মই এক চিনি পোৱা নাই আজি মই দেখাই দিম মোক ইনচাল্ট কৰিব আহিছে ঐ তই কথাগিলা মনত ৰাখবি হেখান দৰ্জাখান দি সোমাই যা হাতী দি সেই খুৰে দি সোমাই যা কাইদেউ হাতী নহয় হাতী মুয়া একেই হাতী মূৰীয়া হাতী একেই তই ইয়াতে দম দি দেখ পেনালকে তই অলপ উত্তেজিত হও তই অলপ আৰু উত্তেজিত হও এতিয়া যা কাইদেউ একেবাৰে মহতিয়াই পেলাম ঐ কি হলা কাইদেউ ইমান সুন্দৰ গোন্ধাইছে কোনে ক'ত কি বনাইছে কাইদেউ তেৰি তোৰ ইজ্জতত আঙিলিত ৰৈছে আৰু তই গুপ লাগি আছা যা ৰাতি তোক যি গোন্ধ লাগে পুৰা দিম গোন্ধ তোৰ কাণে নাকে সোমাই দিম যা এতিয়া জলদি যা ঠিক আছে কাইদেউ মই হৈ নাথাকো কাইদেউ সঁচাকে বৰ ধুনীয়া গোন্ধাইছে দেই কসম তই গোন্ধৰ পিছত লাগি থাকলি তোৰ মনটো বহি যাব তই টেম্পুটো অলপ আনচোন আৰু উত্তেজিত হ তোৰ ঘূৰেদি ভাঙি দিবি যায় যা পুলিচ কাইদেউ সঁচাকে ইমান সুন্দৰ গোন্ধাইছে নহয় কসম তোৰ যা উত্তেজিত হ তোৰ কথা বহুত বেয়া কৈছি এডাল দেখছি উৰি ইজ্জত গৈছে তোৰ কাৰণে আজি মই মহতিয়াই পেলাম কাইদেউ আপুনি চিন্তা নকৰিব শেষ কৰি পেলাম বিজয় হব কসম ইতেই জমনি হব এটা কাম কৰ 108 তোক ফোন মাৰো
গাড়ীখন আনি গেটৰ মুখত ৰাখি থৈ দিওঁ ৰ বাইক এখন পোৱাহেঁতেন পিছফালে উঠি যাবলৈ নায়ে নহয় এনেই যাবলৈ নাথাকিলে মুখৰ আগেদি চুইট চুইট পাৰ হৈ যাব কি কৰা যায় এতিয়া আংকল কোনফালে যায় এই ৰ'বাচোন তোমাক ধৰিবই পৰা নাছিল এইখন ভটভটি ক'ৰ পৰা পালা কি ফটফটি এইখনতে উঠিছোন কালি আপুনি আপোনাৰ জীৱনটো বচালে কি কালি মই এইখনত উঠিছিলো এইখনত আৰে ওলমি ওলমি উঠিছিলে হে সঁচাকানে হেৰি মই ধৰিবই পৰা নাই নহয় এইখনত মই উঠিছিলো ৰ'বাচোন ৰ'বা তুমি কিনিলো বুলি ক'লা যে এইখনে নতুন বাইক নেকি তোমাৰ এইখনেই মোৰ সৌভাগ্যৰ প্ৰতীক এইখন বাইক বুলি কয় ৰ'বাচোন ৰ'বা মই আৰু অকমান বহি পেলাই আহোঁ নাথাকিব দেই ইমান হাঁহিবলৈ মন আছে যদি আগত পৰি পৰি হাঁহ মই ওপৰেদি গুচি যাম বুজিছা 21 শতিকাৰ এইটোৱে শ্ৰেষ্ঠ কৌতুক বুজিছা হাঁহিত পেটৰ নাৰী ডাল ডাল হৈছে মানুহে দেখিলে কি বুলি কব হাঁহিবলৈও যে পৃথিৱীত কিছুমান কাণ্ড ঘটে বুদ্ধিগ্ৰস্ত হল এইখন গৰু গাড়ী বা ঠেলা গাড়ী বুলি কবলৈও লাজ লাগে কি কথা কৈছে কি কথা কৈছে কি ঠেলা গাড়ী কি ৰিক্সা গাড়ী কথা কবলৈ আহিছে আৰে তেল ভৰালেই ফৰফৰাই চলে অৱশ্যে আপুনি নুবুজিব বুজিছে কাৰণ জীৱনটোতো ঠেলাই ৰিক্সাই উঠি পুৰোতেই গ'ল হেৰা তথাপিও তোমাক এইখনে সজা নাই বুজিছা আৰু কাকতিওনো এনেকুৱা মানুহ নে চতুৱাই এইখনে দিবলৈ পালেগৈ আপুনি সেইবোৰ নুবুজিব এইখন মোৰ কাৰণে কিমান সৌভাগ্যৱান স্কুটাৰ বাইক এইখন যিয়ে লয় তাৰ লাইফ সলনি হৈ যায় আপুনি নুবুজিব আহোঁ মন ৰ'বাচোন ৰ'বা তোমাৰ লগতে ময়ো যাওঁ তথাপি এইখনত যাবলৈ মোৰ লাজো লাগিব লাজমান কাটি গৈ যাম বাৰু মোক গজাল 50 গ্ৰাম লাগে ফাঁচী বজাৰৰ পৰা আনোগৈ ৰ'বা দেই মুখখন ঢাকি লৈছো ষ্টাৰ্ট দিয়া কিহৰ এইবোৰ চং ধৰিবলৈ আহিছে নামক কৈছো নামক পেলাই দিম মই তোমাৰ এইখনত গ'লে তোমাৰ সন্মানে বাঢ়িব হ'ব আপুনি মোৰ সন্মান বঢ়াব নালাগে প্ৰত্যেকটাৰ মানে আজি এইখন ঘৰলৈ আহি ভালকে থব লাগে অপবিত্ৰ হৈ গ'ল এখন তাৰ এই ভগা স্কুটাৰখনতে ইমান লেবেল নগ'লেহে পাৰিছো এতিয়া মই যাওঁ কিহত খোজকাঢ়িয়ে যাব লাগিব আৰু মই আজি বৰবাদ তাক মই হাত ভৰি ভাঙবা কৈছিলি একেবাৰে মাৰি ভাল লাগ ঐ খাটাং ই মাৰাটো খাটাং ই ডিঙি চেপি ফেলে মাৰি ভাল লাগ মই আজি বৰবাদ তাক মই হাত ভৰি ভাঙবা কৈছিলি একেবাৰে মাৰি ভাল লাগ এতিয়া যদি পুলিচ কেছ হয় নহয় মই মৰিলো নহয় পুলিচ হৈ 304 ধৰাত মই ফচিম কাৰণ মহি তাক জেক দিছিলো শেষ মই কি কৰো এতিয়া তেৰি কি কৰিলা গাই দেই কাইদেউ বৰ খোৱালে দেই মানুহক এনেকৈ খুৱাব নালাগে পাই পেট ফাটি যা হৈছে খাবা আৰু খাবা চিন্তা কৰিব নালাগে নহয় কাইদেউ কেলে নাখাম খাই থাকিম আকৌ নব পুলিচ হলেও কিন্তু আপুনি বৰ সুন্দৰ ৰান্ধিব জানে দেই আপোনাৰ হাতখন হাত নহয় খাইলা অন্নপূৰ্ণা পায় হ'ব নব বুলি মাতিছা যেতিয়া তুমি মোৰ দেওৰে হলা আৰু
পিছে আহি থাকিবা বাকীবোৰক কিন্তু পাত্তা নিদিবা নিদিওঁ মই ডিউটিলৈ যাওঁ দেই হয় যাওক সৰ্বজন আমাৰ অৱচন ভাড়া ঘৰৰ কিছু কথা শুনা বিৱৰণ